नमस्कार पाब्लिक लाइवले आपनालोक सकलोके स्वागतम जनाइছোঁ स्टुडियोत मैं मजिद যদি আপুনি অসম চৰকাৰৰ চাকৰিত এপ্লাই কৰিব বিচাৰিছে বা অসম চৰকাৰৰ চাকৰি কৰাৰ আশা আছে তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো ৰাজ্য চৰকাৰৰ চাকৰিক লৈ অসম চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও বৃহৎ সিদ্ধান্ত দেওবাৰে অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও বৃহৎ সিদ্ধান্ত চৰকাৰী চাকৰিক লৈ ৰাজ্য চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিছে সবিশেষ জনাম আপোনালোকক এইটো ভিডিঅ'ত খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব চৰকাৰী চাকৰিক লৈ ৰাজ্যিক কেবিনেটে কি সিদ্ধান্ত গ্ৰহণ কৰিছে চাওঁ আহক এতিয়াৰ পৰা প্ৰতি বছৰে নিযুক্তি প্ৰদান কৰা হ'ব ৰাজ্যত অসমত নাথাকিব কোনো ধৰণৰ খালী পদ যিকোনো দিনতে ৰাজ্যত প্ৰকাশ পাব চাকৰিৰ বিজ্ঞাপন চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰৰ বৃহৎ ঘোষণা এতিয়াৰো ৰাজ্য চৰকাৰত ভেকেন্সি নাথাকিব বছৰৰ খালী পদবোৰ বছৰতে পূৰণ হৈ যাব APSC পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজা পৰীক্ষাৰ্থীৰ বাবে ভাল খবৰ এতিয়াৰ পৰা গ্ৰুপ A আৰু গ্ৰুপ B পদৰ বাবে এটাই মাত্ৰ পৰীক্ষা অনুষ্ঠিত হ'ব পৃথক চাকৰিৰ বাবে পৃথকে পৰীক্ষা দিব নালাগে APSC অনুষ্ঠিত কৰিব কম্বাইন পৰীক্ষা 4টা নতুন পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব APSCয়ে এটা পৰীক্ষাৰ জৰিয়তে গ্ৰুপ A আৰু গ্ৰুপ B পদৰ বাবে নিযুক্তি দিয়া হ'ব কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক লাইভ